কেন লৈ ল'লোঁ এতিয়া বনাম। ৱেলকাম টু মাই আনাদাৰ ব্লগ। চ' আজি মাৰ ঘৰলৈ যাম। মই মা তাৰপিছত বৌ আমি কিজনী যাম। বতৰটো ইমান ভাল নহয়, তেও যাওঁ বুলি কালিও কৈছিলোঁ, কালি পৰা কেঞ্চেল হ'ল, আজি যাম। এতিয়া মই ৰেডি হৈ আছোঁ লাহে লাহে। ঘৰলৈ যাম যিহেতু, কি ঘৰ ইমান ষ্টাইল কৰা নাই আৰু যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ। এইখিনিতো কালিৰে ক্লিপ মই এড কৰি দিছোঁ। দেউতা মানে আগতে গান গাইছিলে, ষ্টেজ প্ৰগ্ৰেম কৰিছিলে। কালিও এটা প্ৰগ্ৰেমলৈ তেওঁক নিমন্ত্ৰণ কৰিছিলে, এয়া নিবলৈ অহা অলপ ক্লিপ ৰাখি থৈছোঁ। ভাল লাগে এনেকৈ যেতিয়া নিজৰ শহুৰ দেউতাই এনেকুৱা বা নিজৰ যিকোনো যোনেই নহওক প্ৰগ্ৰেম কৰে বা কিবা কৰে, নিজৰে ভাল লাগে। এয়া গান গোৱা পৰিৱেশ আপোনালোকে চাওক। মাহঁত ৰেডি হোৱালৈকে মই ল'ৰাৰ লগত অলপ খেলি আছোঁ। দেখিছে আপোনালোকে মোৰ বেগটো সি ডিঙিত লৈ ৰখি আছে, সিও মানে বেগ চেগ লৈ যাব আৰু। আমি ওলালো টোপোলা টাপুলি লৈ। হাই কৰি দিয়া, হাই কৰি দিয়া, বাই বাই দি দিয়া। আমি ক'ত গৈ আছোঁ? আমালোকে আমলাপট্টি গৈ আছোঁ। আমলাপট্টি, শান্তি বনটো আমলাপট্টি। আমলাপট্টি গৈ আছোঁ কালী মন্দিৰ ওচৰত। তাত ভোজ ভাত খাবলৈ গৈ আছোঁ। কেন লৈ ল'লোঁ এতিয়া বনাম। কেনেকৈ বনাওঁ দেখাম। বলক গৈ থাকোঁ আমাৰ ঘৰলৈ। মোৰ নিজৰ আপোন গলি পাই গ'লোহি। এইটো আমাৰ নামঘৰ কৃষ্ণগুৰু। সেয়া পালোঁ আৰু বেছি টাইম নাই। আমি পাই গ'লোহি ঘৰত। আৰু এয়া আমাৰ চুনু কি কৰিছে? চুনু তোমাৰ খেলা বস্তু দেখাই দিয়া। দেখাই দিয়া। এই যে এইটো আনিছোঁ মেলাৰ পৰা। এইটো আইতা। এতিয়া ঘৰলৈ আহি চাহ বনাইছোঁ। চাহ বনাই পেলাই আমি খাই লওঁ, তাৰপিছত বনোৱাত লাগি যাম। মই বিলাতী ধনিয়া দুটামান ছিঙি লৈছোঁ। তাৰপিছত চাওঁ আৰু কি কি পোৱা যায়। জলকীয়া এটা লৈ লওঁ। এয়া দুটা আলু কাটিছোঁ, পিঁয়াজ, আদা, নহৰু আৰু এয়া মান ধনিয়া আৰু ঘৰৰ জলকীয়া কাটি লওঁ।
এয়া নহৰু আৰু পিঁয়াজখিনি কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটি পেলাই এতিয়া মই পুৰিম কাৰণ বইলত পুৰিলে অলপ টেষ্টটো ভাল লাগে বিলাহীও লাগিছিলে কিন্তু বিলাহী নাই সেইকাৰণে এইখিনি এতিয়া ভৰাই আছোঁ শলাত তাৰপিছত এইখিনি পুৰিম এইখিনি পুৰি আছোঁ পুৰাৰ পিছত মিক্সি গ্ৰাইণ্ডত গ্ৰাইণ্ড কৰি ল'ম এতিয়া এইখিনি গ্ৰাইণ্ড কৰি ল'ম এইটো কেৰাহী বহাইছোঁ তাৰপিছত ইয়াতে পিঁয়াজ আলুখিনি অলপ তেল নিদিয়াকৈ ভাজি ল'ম তেলটো নিদিওঁৱে বাৰু বইল যেতিয়া ইয়াত তেল নিদিওঁ মই তেল নিদিয়াকৈ বনাম এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ আৰু আলুখিনিও দি দিম ইয়াতে অলপ এনেই লৰাই ল'ম ইয়াতে এতিয়া চিকেনখিনি দি দিম এতিয়া অলপ জোখমতে অকণমান নিমখ দি দিছোঁ ইয়াত এতিয়া অলপ হালধি দি দিম জোখমতে এতিয়া গ্ৰাইণ্ড কৰি থোৱা আদা নহৰু পেষ্টখিনি দি দিম ইয়াতে মই এতিয়া লাই পাত কেইটামান ঘৰৰে আছিলে কাটি দিছোঁ ভাল লাগিব টেষ্টটো আৰু এতিয়া চিকেনখিনিৰ পৰা অলপ পানী ওলাইছে এতিয়া এইখিনি আৰু অলপ ভাজি পেলাই ভাজ খাইছোঁতো সেইকাৰণে এতিয়া আৰু অলপ আদা নহৰু পেষ্ট আছিলে সেইখিনি দি দিছোঁ আৰু জোখমতে পানী দি দিছোঁ মোৰ মৰমৰ মা আহি গ'ল স্কুলৰ পৰা আমি অকলে অকলে বহিছিলোঁ তোমাৰ কাৰণে বইল চিকেন বনাই থৈছোঁ অ'কে চিকেনখিনি আৰু এইখিনি কলডিল ভাজি মা স্কুল যোৱাৰ আগতে বনাই থৈছিলে পাপৰ নেমু পিঁয়াজ এতিয়া আমি খাই লওঁ টেষ্টি আহিলে মজা মজা জীয়েকে বনোৱা আজি খোৱা আৰু ন বহুত দিনৰ পিছত কেনেকুৱা লাগিছে ভাল লাগিছে এতিয়া আমি ঘৰৰ পৰা ওলালোঁ মাৰ ঘৰৰ পৰা ওলালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ যোৱা নাই মানে ওচৰৰ বাহঁতৰ ঘৰলৈ গৈ আছোঁ চ' ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ কাৰণ বহুত দীঘল হৈ যাব সেইকাৰণে ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ